আৰে বাপ তই এই সময়ত ইয়াত যে কোৱা নাই মোৰ কথা বাদ দে তই কিয় শুব পৰা নাই সেইটো কচোন মইচোন শুয়ে আছিলো সাৰ পালো মিছা কথা ভাইটি তই যে শুব পৰা নাই সেইটো মই ভালকৈ জানো বা তইচোন মোৰ কথা চবেই জানো মই নাজানিলে কোনে জানিব হ'ব দে তই শুগে যা ময়ো শুবলৈ চেষ্টা কৰোঁ ভাইটি তোক কথা এটা কওঁ তই যে এতিয়াই ৰীতিৰ লগত প্ৰপাৰ্টিটো আধা আধা কৰিব ওলাইছ সেইটোৱে কিন্তু তোক ডাঙৰ বিপদ এটাত পেলাব এদিন বিপদ মানে তই তেনেকৈ কিয় ক'লি আফটাৰ অল ৰীতি মোৰ হ'বলগীয়া ৱাইফ হয় হ'বলৈ গৈহে আছে হোৱাটো নাই প্ৰথমতে বিয়াখন হ'বলৈ দেচোন চা ভাইটি আজিকালি পৃথিৱীখন বিৰাট জটিল এনেকৈ সকলোকে গ্ৰান্টেড লৈ ল'ব নাপায় আৰু বিশেষকৈ ইমান সহজে কাকো বিশ্বাস নকৰিবি কি হ'ল তই একো নকলি যে কি ভাবি আছ বা আই থিংক তই ঠিকে কৈ আছ কাকোৱে বিশ্বাস কৰিব নোৱাৰি আৰু স্পেচিয়েলি কাকো গ্ৰান্টেডতো একেবাৰেই ল'ব নোৱাৰি কাকো মানে কাকো মই বাৰু তোক বিশ্বাস কৰাটো মোৰ ভুল নেকি মানে মই মোৰ কথা কৈ থকা নাছিলোঁ মই ৰীতিৰ কথাহে কৈছোঁ গম পাইছোঁ কিন্তু তই আৰু ৰীতিটো একো বেলেগ নহয় মানে তই কি ক'ব খুজিছ ভাইটি তাই আৰু মই একে মানে কি হ'ল ভয় খাইছ নেকি মই ক'ব বিচাৰিছোঁ তই আৰু ৰীতি দুয়োগৰাকী নাৰী আৰু বৰ্তমান মোৰ জীৱনত যি পৰিস্থিতি চলি আছে মোৰ বাবে যিকোনো নাৰীকে বিশ্বাস কৰাটো টান সকলোৱেচোন ৰহস্যময়